গৈ আছোঁ বুলি। পৰঠা অলৰেডি শেষেই হ'ল। কেনে লাগিছে? মই পৰঠা চৰঠা একো খোৱা নাই, মই পৰঠা খাই বিৰাট বেয়া পাওঁ, সেইকাৰণে বাহিৰে পৰঠা খাই ভাল পাই খাইছে। মই চাহ একাপ খালোঁ আৰু তেনেকৈ তাই মোক জোকাইছে, কৈছে মই জোকাম তোমাক দেই বুলি কৈছে, হয় না? মই অকল খালী চাহ একাপ খালোঁ আৰু চাহ কি কবি ক একোৱে নকয়, একো নকওঁ ঘৰত গৈ ক'ম।